BPFनि बारग' MLA दुर्गा दास बर' बिथाङा माबे हारिनि मानसि बेखौ रायजो राजाफोरनो थाखाय क्लियार खालामनानै होनांगौ एबा मोनथि होनांगौ बे बाथ्राखौ दाबि दैखांनानै बुंथिदों UPPLनि सासे गागि दैदेनगिरि भेरगाव जिल्ला UPPLनि सासे गागि दैदेनगिरि मनमोहन बर' बिथाङा फोरमायदों BPFनि बारग' MLA दुर्गा दास बर'आ माबे हारिनि मानसि बेखौ रायजो राजाफोरनो रोखा खालामना होनांगौ जेराव दुर्गा दास बर' जाय दासखौ गेजेराव लानाय जायो बे दासनि थाखाय जे मोननै टाइटेलनि थाखाय बे समाव दुर्गा दास बर' बिथांनि सायाव गोबां सोंथि सिखारबाय थायो थारैनो दुर्गा दास बर' बिथाङा माबे हारिनि मानसि जेराव दास आरो बर' बे मोननै सोदोबखौ लानानै बे मोननै सारनेमखौ लानानै गोबां राजखान्थिनि फोथारजों लोगोसे माखासे बर'नि मेलेमजिबि दैदेनगिरिफ्राबो बिथांनि सायाव माखासे सोंथि खालामो थारैनो दुर्गा दास बर'नि जा बर'आ माबे हारिनि मानसि जेराव बे बाथ्राखौनो थांखिनानै आरो गुबुन मोनसे फर एग्जाम्पल होदों बिदिन्थि महरै बिथाङा फोरमायदों दि दुर्गा दास बर'आ मारै जाखो बेबायदि मोननै टाइटेलखौ आइजोफोरनावसो नुनो मोनो थारैनो नंगौ बे समाव बयबो मिथिगौदि जुदि बसुमतारी टाइटेला जुदि गुबुन दैमारिजों हाबा जायोब्ला अब्लानिया बसुमतारी दैमारि बेफोरबायदि गुबुन जायो एबा मोननै टाइटेल जायो आइजोफोरनि मुंनि उनाव बेफोरबायदि अजद दैखांनानै फोरमायदों मनमोहन बिथाङा दानिया फैदो बिदिब्ला दुर्गा दास बर' बिथांनि जा बर'नि सिगां दास दङ जेराव हाबा जाखांनाय आइजोफोरा जुदि गुबुन टाइटेलजों हाबा जायोब्ला बै टाइटेला मोननै थायो अब्ला आइजोफोरनियासो बेफोरबायदि मोननै टाइटेल थानाय बाथ्रानि सायाव लोगोसे सोरजों आरो बहा हाबा जाहैदों बिथाङा बेखौ फोरमायनो थाखाय माबोरै अजद दैखांनानै राजखान्थिनि फोथाराव दान्थे बिदान्थे खालामदों मनमोहन बर' बिथाङा दुर्गा दासनि सायाव बाथ्रा बुंनाय नोंथांमोननि गेजेराव आबुङै लाना फैदिनि नमस्कार আমি যি 2026 চনৰ যি বিধানসভা নিৰ্বাচন এই বিধানসভা নিৰ্বাচনত আমি UPPL দল হিচাপে আমি মানে নিজাববীয়াকৈ সিঙ্গেল হিচাপে আমি এইবাৰ ইলেকশ্যনত অৱতীৰ্ণ হ'ম নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু তাতে আমি ৰাইজৰ যি সহযোগ আমি দেখিবলৈ পাইছোঁ আমি নথৈ আনন্দিত হৈছোঁ যে এটা বৃহৎ পৰিৱৰ্তনৰ স্বাৰ্থত আৰু এটা শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত আৰু ইয়াতে মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠা কৰাৰ কাৰণে নৱপ্ৰজন্মক এটা ভাল দিশ দিবৰ কাৰণে আমি UPPL সদায় শপত লৈছোঁ আমি সদায় বদ্ধপৰিকৰ আমি সদায় আগুৱাই যাম যে ৰাইজক লৈ পেলাই আমি সদায় ৰাইজৰ ওচৰত থাকিম ৰাইজৰ সেৱা আগবঢ়াবৰ কাৰণে ৰাইজৰ ওচৰত থাকি পেলাই আমি এই ইলেকশ্যনৰ অৱতীৰ্ণ হ'ম আমি দেখিবলৈ পাইছোঁ যে এইবেলি এই নিৰ্বাচনত আমাৰ যথেষ্ট ৰাইজে সঁহাৰি জনাইছে বিগত সময়ছোৱাত আজি যোৱা 4 মাহ ধৰি বা 5 মাহ ধৰি হাগ্ৰামাৰ নেতৃত্বত চলা BPF চৰকাৰৰ যি দুৰ্নীতিৰ অভিযোগ বা তেওঁলোকৰ যি অপশাসনৰ অভিযোগ এই অভিযোগে আমাক যথেষ্ট উৎসাহিত কৰি তুলিছে কাৰণ এই অভিযোগবিলাক আমি দেখিবলৈ পাইছোঁ আৰু ৰাইজে অভিযোগ কৰিছে আৰু সেইটো আমি দূৰ কৰিবৰ কাৰণে সেই সমস্যাবিলাক দূৰ কৰিবৰ কাৰণে আমি এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ যাতে আমি সেইবিলাক দূৰ কৰিব পাৰোঁ কিমান আশাবাদী আমি আমাৰ 15টা সিটত BTR অঞ্চলত আমি 15টা সিটতে আমি ইলেকশ্যনত প্ৰাৰ্থী দিয়া হ'ব আৰু বাহিৰত আমাৰ BTR বাহিৰত 6টা সিটত প্ৰাৰ্থী দিব 21টা সিটত আমি ইলেকশ্যন খেলিবৰ কাৰণে ৰেডি আছোঁ আৰু ইয়াত 100% আশাবাদী যে আমি সফলতা লাভ কৰিম যিটো দেখা গৈছে আমি সফলতা লাভ কৰিম আজি হাগ্ৰামাৰ নেতৃত্বত আমাৰ ভেৰগাঁও যিটো পৰিষদীয় যিটো মানে এছেম্বলি সমষ্টি এই ভেৰগাঁও এছেম্বলি সমষ্টিত মানে দুৰ্গা দাস বৰুক আমাৰ ইয়াত আহিব বুলি কৈছে BPFৰ ফালৰ পৰা তাক আমাৰ এই অঞ্চলত কোনোদিন একচেপ্ট নকৰে আৰু তেখেতৰ পুৰণা হিষ্টৰী বহুত বেয়া হিষ্টৰী আছে 83 আন্দোলনৰ সময়ত যিটো তেওঁৰ এটা বদনাম আছে যি বদনামৰ কাৰণে বেংগলী সম্প্ৰদায়ৰ মানুহ কোনোদিন তেখেতক ভোট নিদিয়ে আৰু 1989ত আমাৰ বড়োসকলৰ মাজত হোৱা যি অত্যাচাৰ আছিলে সেইটো সময়তো তেখেতৰ এটা বদনাম আছে কাৰণ তেখেতে আমাৰ লগত কোনো ধৰণৰ তেখেতে মিনিষ্টাৰ হৈ থকাৰ সময়তো আমাৰ এই অঞ্চলৰ ৰাইজৰ দুখৰ কথা কোনোদিন খবৰ নললে সেইবিলাক কথা ৰাইজে পাহৰা নাই আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা দুৰ্গা দাস বৰুৱে এটা কথা ওলাইছে মই মিডিয়া দেখিবলৈ পাইছোঁ ওদালগুৰি সমষ্টিত আমাৰ এছেম্বলি সমষ্টিত দীপেন বড়োক যেতিয়া টিকেট প্ৰদান কৰা হ'ল
তেখেতে এটা কৈছে যে দীপেন বড়োক বিশেষ এটা সম্প্ৰদায়ৰ বাহিৰে কোনেও ভোট নিদিয়ে বুলি পেলাই কৈছে কোনটো সম্প্ৰদায়ৰ কথা তেখেতে ক'ব বিচাৰিছে তেখেতে কোন সম্প্ৰদায়ৰ মানুহ আৰু তেখেতৰ লগত কোন সম্প্ৰদায় আছে দীপেন বড়োক কোন বিশেষ সম্প্ৰদায় বুলি পেলাই ইণ্ডিকেট কৰিব বিচাৰে বড়োসকল কি বিশেষ এটা সম্প্ৰদায় মাথো নেকি তেওঁক মই ক'ব বিচাৰিছোঁ তেখেতে কোন সম্প্ৰদায়ৰ মানুহ তেখেতৰ দুটা উপাধি আছে আমি তেনেকুৱা উপাধি মাইকী মানুহৰ মানে হেৰিতহে দেখা পাওঁ চাৰ্টিফিকেটত দেখা পাওঁ যে কাৰোবাৰ লগত বিয়া হৈ গ'লে বড়োৱে দাসৰ লগত বিয়া হৈ গ'লে বড়ো দাস বড়ো তেনেকুৱা দেখিবলৈ পাওঁ তেখেতে কাৰ লগত বিয়া হৈ গৈছে মানে আমি সেইটোহে কুৱেশ্যন কৰিব বিচাৰিছোঁ তেখেতৰ মানে দাস বড়ো মানে তেখেতে দাসৰ লগত বিয়া হৈছে নে বড়োৰ লগত বিয়া হৈছে আমি নাজানো আৰু তেখেতৰ লগত কোন সম্প্ৰদায় আছে এই কথাটো স্পষ্ট কৰিলে ভাল হয় মানে ইতিমধ্যে ভেৰগাঁও সমষ্টি হ'ল ST সমষ্টি তেখেতে দাস বড়োৰ কাৰণে ভেৰগাঁও সমষ্টিৰ মানুহে ভোট নিদিব নেকি আমি সেইটো নহয় তেখেতৰ মানে যিটো হেৰি ব্যক্তিত্ব এই ব্যক্তিত্বত আমি মানে খুঁত থকাটো আমি দেখিবলৈ পাইছোঁ আৰু তেখেতক কোনোপধ্যে একচেপ্ট নকৰে কাৰণ তেখেতে গুৱাহাটীত থাকে গুৱাহাটীত থাকি পেলাই চহৰীয়া এজন মানুহ আমাৰ ইয়াতে আহি পেলাই হাগ্ৰামাৰ পৰা বাহ লৈ পেলাই ইয়াতে আহি পেলাই যেতিয়া মানে ইয়াত শাসন ভাৰটো তেওঁ ল'ব বিচাৰিব তেখেতৰ পৰা আমি ৰাইজে একো মানে লাভ নহ'ব আৰু ৰাইজে তেওঁক মানে আশা কৰা নাই আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি BPFৰ কাৰণে দুৰ্ভাগ্যজনক ঘটনা হৈছে কিবা কাৰণত যদি তেখেতে ইয়াতে টিকিট পায় যদি প্ৰাৰ্থিত্ব পাই পেলাই যদি তেওঁ ইয়াতে MLA খেলে ভৱিষ্যতে কিবা কাৰণত যদি তেওঁ জিকি যায় তেতিয়াহ'লে ভৱিষ্যতে BPFৰ যি অস্তিত্ব PP লিডাৰসকলৰ যি অস্তিত্ব সেইটো নিশেষ হৈ যাব কাৰণ আমি জানো যে এই অঞ্চলত BLTৰ পৰা বহুত মানে ছেক্ৰিফাইচ কৰা লোক আছে এপছৰ পৰা ছেক্ৰিফাইচ কৰা লোক আছে তেখেতসকলক বাদ দি ফেলে বড়ো জাতীয় আন্দোলনত বা এই সমাজ মানে জীৱনত তেখেতৰ কোনো অৱদান নাই এই কোনো ধৰণৰ সামাজিক অৱদান নোহোৱা মানুহ এজনক আমাৰ ইয়াত আনি পেলাই ইলেকশ্যন খেলাব খোজাটো হাগ্ৰামাৰ কাৰণে এটা মূৰ্খামিৰ কথা হৈছে আৰু সেইটো ৰাইজে কোনোদিন একচেপ্ট নকৰে আহি থকা বিধানসভাত UPPLক ভোট দিয়াটো নিশ্চিত 100% আমাৰ UPPL দলক সকলোৱে প্ৰমোদ বড়োৰ নেতৃত্বত যি সুশাসন আৰম্ভ হৈছিলে বিগত 5 বছৰত এই সুশাসনৰ কথা আজি উপলব্ধি কৰিছে মানুহে যেতিয়া আমি পৰিষদীয় নিৰ্বাচনত আমি হাৰি গ'লোঁ চৰকাৰ গঠন কৰিব নোৱাৰিলোঁ এই কথাটো এতিয়া ৰাইজে অনুভৱ কৰিছে যে সঁচাকৈ আমি এটা ভাল চৰকাৰ এখন আমি হেৰাই ল'লোঁ উপলব্ধি হৈছে মানুহৰ আৰু সেইকাৰণে সকলোৱে মানে হাজাৰ হাজাৰ আমাৰ পাব্লিকে ওলাই আহি পেলাই UPPL দলক পুনৰ চৰকাৰত আনিবৰ কাৰণে তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছে আৰু আমি সেইটো ৰাইজৰ ওচৰত থাকি পেলাই সঁহাৰি জনাইছোঁ যে আমি আকৌ এটা সুশাসনৰ ব্যৱস্থাৰ কাৰণে আমি শাসনত আহিম বুলি পেলাই আমাৰ দৃঢ় বিশ্বাস এটা আছে